ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম অনুশীলনী 2.2 কুৱেশ্যন নম্বৰ 1 কি দিছে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা প্ৰথমতে কি কৰিব দিছে এই এইবিলাক দ্বিঘাত বহুপদ এই বহুপদবোৰৰ কি উলিয়াব দিছে শূন্য উলিয়াব দিছে প্ৰথম তাৰ পিছত আকৌ কি দিছে আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা আমি শূন্য উলিওৱাৰ পিছত আমি শূন্যবোৰ আৰু সহগবোৰৰ মাজত সম্পৰ্ক সত্যাপন কৰিম এটো নেক্সট ষ্টেপত যাব প্ৰথম ষ্টেপত আমি শূন্যবিলাক উলিয়াম প্ৰথমতে আমি এটো ভিডিওত কোৱেশ্চন নম্বৰ 1 ৰ 1 আৰু 2 আলোচনা কৰিলো বাকি কেইটা নেক্সট ভিডিওত আমি আলোচনা কৰিম প্ৰথমতে 1 টো চাও আমি 1 টো লৈছো এটো আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰ জৰিয়তে আমি বহুপদৰ শূন্যবোৰ উলিয়াম তোমালোকে জানাই উৎপাদক বিশ্লেষণ পদ্ধতি ক্লাস 9 ত পাইছা মই আৰু ইয়াত বহলাই নকওঁ মই কৰি যাম তোমালোকে চোৱা ইয়াতে 8 * 1 কি হ'ব 8 হ'ব অৰ্থাৎ আমি মাজৰ টাৰ্মটো ভাঙিব লাগিব পূৰণ কৰিলে আমি পাব লাগিব 8 আৰু মাজৰ টাৰ্মটো সেই দুটা আমি কি কৰিব লাগিব যোগ বা বিয়োগ আমি যিয়ে নকৰো আমি -2 পাব লাগিব যি কৰিলে আমি -2 পাবই লাগিব আৰু পূৰণ কৰিলে আমি 8 পাব লাগিব এই দুটা আমাৰ শৰ্ত গতিকে x² হ'ব মাইনাস আছে গতিকে আমি মাইনাস থাকিলে আমি কি কৰিম এটো মাইনাস প্লাস হ'ব আমাৰ মাজৰ টাৰ্মটো গতিকে -4x + 2x হ'ব -8 এটো 4 দুগুণ কিমান হ'ব 8 পাম আৰু -4 + 2 কৰিলে আমি কিমান পাম -2 পাম গতিকে আমাৰ এটো হ'ব এটা আমি কমন লম x কমন আহিব x - 4 হ'ব আৰু প্লাস ইয়াত কিমান কমন আহিব 2 কমন আহিব x - 4 হল এতিয়া আমি পালো কিমান x - 4 আৰু x + 2 এতিয়া আমাৰ বহুপদৰ শূন্য দুটা আমি পাই যাম বহুপদৰ শূন্যৰ তোমালোকে শৰ্ত জানাই মোৰ আগৰ ভিডিওত আছে যদি চোৱা নাই তোমালোকে চাবা বহুপদৰ শূন্য বুলি ভিডিও এটা আছে x - 4 = 0 এটো এটা শৰ্ত হল আৰু আমি দুটা পাইছো অৰ কি পাইছো x + 2 = 0 এতিয়া আমি x ৰ মান কিমান পালো 4 আৰু ইয়াত আমি x = -2 পাম তোমালোকে জানাই এইখিনি কথা এতিয়া বহুপদৰ শূন্য আমি পাই গলো দুটা 4 আৰু -2 এতিয়া আমি নেক্সট ষ্টেপ আমাক কি কৰিব দিছে বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কটো সত্যাপন কৰিব দিছে আমি এতিয়া সত্যাপন কৰিম তাৰ কাৰণে আমি কি কৰিম শূন্য দুটাৰ সমষ্টি উলিয়াম সমষ্টি শূন্য দুটাৰ সমষ্টি ইকুৱেল টু -x ৰ সহগ বাই x² ৰ সহগ তোমালোকে এইটো ফৰ্মুলা জানাই কিতাপত আছে উদাহৰণত এতিয়া আমি শূন্য দুটাৰ সমষ্টি শূন্য দুটা আমি কি পালো 4 সমষ্টি মানে যোগফল গতিকে প্লাস হ'ব আৰু -2 তোমালোকে এইটো কিতাপত আলফা প্লাস বিটা বুলিও পাইছা গতিকে মই আলফা বিটা লৈ নাযাও তোমালোকে শূন্য দুটাৰ সমষ্টি বুলি মই সাধাৰণ ভাষাত কৈ থলো ইকুৱেল টু -x ৰ সহগ x ৰ সহগ কিমান আছে আমাৰ ইয়াতে x ৰ সহগ আছে -2 গতিকে আমি ইয়াত কি লিখিম -2 নিশ্চয় বুজি পাইছা এইটো -2 নেক্সট কি দিছে x ৰ সহগ x² ৰ সহগ x² ৰ এটো x² ৰ সহগ কিমান আছে 1 গতিকে আমাৰ এটো কি হ'ব +4 + কিমান হ'ব -2 হ'ব আৰু ইয়াতে মাইনাস কিমান হ'ব +2 হ'ব হৰ আমাৰ 1 আছে গতিকে এটো আমি নিলিখো +4 - 2 কিমান হ'ব 2 হ'ব +4 - 2 হল আৰু ইফালে আমাৰ কিমান পাইছো 2 পাইছো গতিকে আমি দেখিলো যে কি হয় দুটাই আমাৰ কি হৈছে সমান হৈছে অৰ্থাৎ সত্যাপন হৈ গল আমাৰ শূন্য দুটাৰ সমষ্টি আৰু শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কটো আমি সত্যাপন কৰিলো এতিয়া আমি নেক্সট আমি কি কৰিম শূন্য দুটাৰ গুণফল এটো হৈ গল এতিয়া নেক্সট
শূন্য দুটাৰ গুণফল সমান ধ্ৰুৱক পদ বাই x স্কোয়াৰৰ সহগ তোমালোকে এইটো পাইছা x স্কোয়াৰৰ সহগ এতিয়া শূন্য দুটাৰ গুণফল আমি শূন্য দুটা কি পালো 4 ইনটু গুণফল মানে পূৰণফল -2 এই দুটা শূন্য ধ্ৰুৱক পদ কিমান আছে আমাৰ এইটো চোৱা -8 গতিকে এইটো কিমান হ'ব -8 আৰু x স্কয়াৰৰ সহগ আমি পাই গৈছো x স্কয়াৰৰ সহগ 1 এইটো চোৱা 1 গতিকে ইয়াত লিখিম আমি 1 এতিয়া 4 দুগুণ কিমান 8 প্লাস মাইনাস আৰু এইটো কিমান হ'ব -8 গতিকে এইটো আমি দেখিলো দুইফালে কি হৈছে আমাৰ সমান হৈছে অৰ্থাৎ আমাৰ শূন্য দুটা আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো কি হৈ গ'ল সত্যাপন হৈ গ'ল ঠিক তেনেদৰে এতিয়া আমি একটো কৰিলো আমি এতিয়া আমি দুইটো সমাধান কৰিম দুইটো কি দিছে 4s স্কয়াৰ -4s প্লাস 1 এটো আমি ঠিক একে নিয়মতে কৰিম উৎপাদক বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰি 4s স্কয়াৰ হ'ব মাইনাস প্লাস আছে গতি মাইনাস যাব গতিকে 2s minus 2s হ'ব প্লাস 1 দুই দুগুণ কিমান আমি 4 পাম 4 গুণ কিমান 4 যেটো পাও আৰু মাজৰ এটো আমি কিও -2 কৰিলে -4 পাম নিশ্চয় বুজি পাইছা এতিয়া আমি কমন লম 4s আইব সৰি 2s কমন আইব 2s কমন আহিলে ইয়াত 2s minus 2s কমন যেটো ইয়াত 1 এটা মাইনাস এই দুটাৰ মাজত কি আহিব 1 কমন আহিব 2s minus 1 আহিব গতিকে এটো কিমান পালো আমি 2s minus 1 আৰু নেক্সট কি পালো আমি 2s minus 1 পালো এটা বহুপদৰ শূন্যৰ শৰ্ত তোমালোকে জানাই 2s minus 1 equal to 0 or 2s minus 1 ইয়াতে আমি 2s is equal to 1 পালো আৰু s is equal to কিমান পাম আমি হাফ ঠিক তেনেদৰে ইয়াতো 2s is equal to 1 এটো 0 শৰ্ত মতে সৰি s is equal to আমি কি পাম ইয়াতো হাফ পাম এতিয়া আমি কি কৰিব লাগে বহুপদৰ শূন্য দুটা পাই গলো হাফ গতিকে ইয়াতৰ মাজত শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব লাগে আমি তাৰ কাৰণে কি কৰিম শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি সমান এতে x স্কয়াৰৰ মাইনাস x স্কয়াৰৰ হক তোমালোকে নিশ্চয় পাইছা মাইনাস x স্কয়াৰৰ ইয়াত আমাৰ চলক আমি x ব্যৱহাৰ কৰা নাই আমি কি ব্যৱহাৰ কৰিছো s ব্যৱহাৰ কৰিছো গতিকে আমাৰ কি হ'ব s লিখিব লাগিব আমি s ৰ সহগ হ'ব s ৰ সহগ s ৰ সহগ আৰু এটো কি হ'ব s স্কয়াৰৰ সহগ হ'ব s স্কয়াৰৰ সহগ s স্কয়াৰৰ সহগ এটা শূন্য দুটাৰ সমষ্টি শূন্য দুটা আমি কি পাইছো হাফ ইনটু হাফ সৰি এটা সমষ্টি যেটো সমষ্টি আমাৰ কি হ'ব এটো যোগ হ'ব সমষ্টি যেটো আমাৰ যোগ হ'ব আমি কি কৰিম মাইনাস s ৰ সহগ কিমান -4 আছে তো মাইনাস আছে -4 ঠিক তেনেদৰে s স্কয়াৰৰ সহগ কিমান আছে 4 আছে এটো গতিকে তোমাৰ কিমান হ'ব 4 হ'ব আমাৰ লসাগুলে এটো 2 হ'ব 1 + 1 হল এটো মাইনাস প্লাস হ'ব গতিকে এটো কিমান হ'ব 4/4 আহিব এটো 2 1 1 2 হল by 2 4/4 এটো কাটাকাটি কৰিলে কিমান হ'ব একবাৰ যাব ইয়াতো কাটাকাটি কৰিলে একবাৰ যাব গতিকে আমি এটো কিমান পালো 1 = 1 দুইটা আমি সত্যাপন কৰি কি পালো দুইফালে 1 1 পালো সমান পালো গতিকে এটো আমাৰ সত্যাপন হল ঠিক তেনেদৰে শূন্য দুটাৰ সমষ্টি ললো এতিয়া শূন্য দুটাৰ আমি কি উলাম গুণফল
শূন্য দুটাৰ গুণফল কি পাইছিলোঁ আমি ধ্ৰুৱক পদ বাই s স্কুৱেৰৰ সহগ যেটো x নহয় আমি ইয়াতে s ব্যৱহাৰ কৰি আছো চলক গতিকে s স্কুৱেৰৰ সহগ এটা ধ্ৰুৱক পদ কিমান আছে ধ্ৰুৱক পদটো আমি চাই লওঁ ইয়াতে 1 গতিকে আমি ইয়াত কি লিখিম 1 আৰু s স্কুৱেৰৰ সহগ আছে 4 গতিকে বাই 4 হ'ব এটা শূন্য দুটাৰ সমষ্টি গুণফল হাফ ইনটু হাফ এটো কিমান হ'ব 2 দুগুণ 4 আৰু ওপৰত 1 গুণ 1 আৰু এটো আমি কিমান পালো 1/4 এ পালো গতিকে দুইটা আমাৰ কি হ'ল সমান হ'ল গতিকে আমাৰ শূন্যবোৰ আৰু সহগৰ মাজৰ সম্পৰ্ক কি হ'ল সত্যাপন হৈ গ'ল তোমালোকে ঠিক এনেদৰে প্ৰেক্টিস কৰিবা বাকি কেইটাও পাৰিবা মই বাকি কেইটা নেক্সট ভিডিঅত আলোচনা কৰিম তোমালোকে চাবা